18,000 মানত পাই যাব 18,000 এনে ধৰক গোল্ড ফুল কেইটা আছে 1 2 3 4 5টা 5টা ফুলি হলমাৰ্কৰ হয় ন ভেৰাইটিজ কালাৰ পাব আপোনাৰ পাৰ্লৰ সেট বুলি কয় পাৰ্লৰ ওকে এইটো আপোনাৰ 16-17,000 তে পাই যাব 15,000 16,000 15-16,000 পাই যাব বাপৰে বাপ সব নাই গোল্ড হয় আপোনাৰ পলা সেট বুলি কয় এইটো আপোনাৰ 22,000-25,000 মানত পাই যাব দেখিব একদম পুৰা সোণৰ নিচিনাই হয় আৰু যিমান পিন্ধিব সিমান মানে সাইনটো বাঢ়িব ফেড হৈ নাযায় কালাৰটো ওকে 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 নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে আজি আহিছোঁ মই বিশেষ এখন জুৱেলাৰীত যিখন জুৱেলাৰীত জিলাৰা ব্ৰেণ্ডৰ চিলভাৰ জুৱেলাৰী এখন খুলিছে আৰু সেই জুৱেলাৰীখনৰ ভিতৰলৈ মই সোমাই আহিছোঁ মহিলাসকলৰ কাৰণে ধুনীয়া এটা ভিডিঅ' লৈ আমাৰ ৰত্নাঞ্জলি স্বত্বাধিকাৰী মঞ্জুশ্ৰী বাইদেউ তেওঁ আজি ফিটা কাটিছে চিলভাৰ জিলাৰা ব্ৰেণ্ডৰ যিখিনি জুৱেলাৰী এই জুৱেলাৰীখিনি কিমান % পিউৰিটি আছে তো সেইটো বিষয়ে জনাম আপোনালোকক मैं आपको जिलारा के बारे में बताता हूँ जिलारा एक सिल्वर ज्वेलरी ब्रांड है 92.5 स्टर्लिंग सिल्वर ज्वेलरी ब्रांड ओके बेसिकली ये कोयम्बटूर बेस्ड ब्रांड है ओके कि ऑल ओवर इंडिया में कंपनी धीरे धीरे लॉन्च कर रही है ओके ये असम में फर्स्ट शॉप है जहाँ पे हम लोग जिलारा सिल्वर को लॉन्च कर रहे हैं रत्नांजलि में किया है रत्नांजलि ज्वेल्स में फर्स्ट शॉप है जिसमें हम लोग असम में आज ओके लॉन्च करने जा रहे हैं ओके और काफ़ी अच्छा रिस्पॉन्स है इसका पूरे इंडिया में हाँ यहाँ पे भी अच्छा ही रहेगा हाँ रत्नांजलि अपने आप में एक ब्रांड है Okay. तो उसको पहनने से आपको कोई रकम की एलर्जी या वो सब कुछ भी नहीं होगा ओके तो बहुत अच्छा है यंग जनरेशन के लिए और 200 रुपये से प्रोडक्ट स्टार्ट है जहाँ पे Okay. आपको रिंग्स इयररिंग्स वगैरह सब कुछ मिल जाएगा नेकलेस भी है चेन भी है ब्रासलेट लेडीज के कड़े और ऑक्सीडाइज कलेक्शन है हमारे पास गोल्ड प्लेटेड कलेक्शन है ओके और बहुत सुंदर सुंदर कलेक्शन है one of the largest manufacturer of gold ओके তেওঁলোকৰ গোল্ডৰ মেনুফেকচাৰিং ইণ্ডিয়াত সবতছে ডাঙৰ মেনুফেকচাৰিং ইউনিট হয় আৰু তেওঁলোকৰে এইটো আপোনাৰ সিলভাৰ ডিভিজন তেওঁলোকৰ এইটো এমৰাল্ডৰে তেওঁলোকে জিলাৰা নাম দি তেওঁলোকে লঞ্চ কৰিছে আচ্ছা আচ্ছা উলা কিবা দাগ সাক বহিব নেকি কোলাটো একচুয়ালি আমাৰ যিটো সিলভাৰ এইটো 92.5% পিউৰিটি ওকে এইখন সিলভাৰৰ আৰু সেকেন্ড কথা হ'ল আপোনাৰ যিটো প্লেটিং আছে ৰোডিয়াম প্লেটিং কৰা হয় ওকে সেইকাৰণে কোলা পৰাৰ চান্সটো খুবেই কম কিন্তু কেতিয়াবা আপোনাৰ এই পাৰফিউম এইবিলাক যেতিয়া লাগে তাতে এটা চান্সেছ এটা থাকে তো আমি অকণমান কেয়াৰফুল হ'ব লাগিব ওকে তো মই দেখা পালো তাতে আপোনাৰ যিবিলাক সৰু সৰু নেকলেছ বনাইছে তাতে খুব ধুনীয়া ধুনীয়া পাথৰ লগাইছে এই পাথৰবিলাক কিহৰ এইবিলাক সব এডি ষ্টোন ওকে এডি ষ্টোন হয় তো এই এডি ষ্টোনৰ দি বস্তুবিলাক বনোৱা আৰু খুব ধুনীয়া ফিনিচিং খুব ধুনীয়া মানে সাবষ্টিটিউট অফ আপুনি ক'ব পাৰে প্লেটিনাম জুৱেলাৰী ওকে যেটো পলিশ আছে এইটো প্লেটিনাম পলিশ মানে আপুনি পিন্ধাৰ পিছত গম নাপায় যে এইটো প্লেটিনাম জুৱেলাৰী হয় নে সিলভাৰ জুৱেলাৰী মানে আমি পাটৰ শাৰী পিন্ধি যিমান ভাল পাওঁ পাটৰ মেখেলা চাদৰ ভাল পাওঁ গতিকে কাঞ্জীবৰমৰ যিটো মেচিং সেই মেচিং পাটৰ কাপোৰৰ লগত খুব ধুনীয়া মেচিং ৰ'ব মানে মোক মানে কোম্পানী ফালৰ পৰা এটা লকেট লগাই দিছে চাৰ্টৰ বুটামত পাব চাওক না কিমান ধুনীয়া এটা লকেট লগাই দিছে দেখিছেনে জিলাৰা ব্ৰেণ্ডৰ আৰু এইটো একদম অৰিজিনেলি চিলভাৰ হয় আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ এই দেখিছেনে আপোনালোকে নেকলেছবিলাক এইবিলাক নেকলেছ আকৌ 3,000 টকাত আপোনালোকে ভাবিছে নেকি এই সোণৰ বুলি কিন্তু এই সোণৰ নহয় এই ল'ৰাজনৰ মুখৰ পৰা আপোনালোকে সম্পূৰ্ণ কথাখিনি জানক নেকলেছবিলাক যে ৰাখিছে আপোনালোকৰ এইবিলাক গোল্ডৰ নেকি গোল্ডৰ নহয় এইবিলাক ইমিটেশ্যনৰ হয় ওকে শ্ৰী হৰি ব্ৰেণ্ড হয় এইবিলাক মানে বস্তুবিলাক খুব ভাল এইবিলাকৰ 6 মান্থৰ ৱাৰেণ্টিও আছে আপুনি ডেইলি ইউজো কৰিব পাৰিব একো ইছ্যু নাই কিমান মান প্ৰাইচ আহিব এইবিলাকৰ প্ৰাইচ এইটো হৈছে আপোনাৰ 3,000 আৰু এইবিলাক আপুনি 2,200 তেনেকুৱাত পাব এইবিলাক হ'ল ফুলি এইবিলাক হ'ল কাণফুলি এইবিলাকৰ দাম কিমান হ'ব এইবিলাকৰ দাম আপোনাৰ 1,000 টকা পেয়াৰ 800 টকা আৰু ইয়াত দামী আছে যেনে এইবিলাক আপোনাৰ ঝুমকা এইবিলাক আপোনাৰ 1,500-1,500 তেনেকুৱা হ'ব হয় এইটো কিমান মান হ'ব দাম এইটো আপুনি 1,500 মান পাই যাব 1,500 তেনেকুৱা তো এয়া হৈছে লেডিজ আঙঠি লেডিজ ৰিং এইবিলাক হয় বহুত ধুনীয়া হয় এইবিলাক লেডিজ ৰিঙৰ হয় পেটাৰ্ণবিলাক এইবিলাক আপুনি 1,200-1,500 তেনেকুৱা পৰা পাই যাব আৰু ঠিক আছে আৰু আপোনালোকক মই এতিয়া মংগলসূত্ৰ দেখাইছোঁ আৰু এই মংগলসূত্ৰ হৈছে ইমিটেশ্যনৰ গোল্ডৰ নহয় তো এইবিলাকৰ দামবিলাক মই আপোনালোকক জনাই দিওঁ আহক সূত্ৰবিলাকৰ দাম কিমান এই মংগলসূত্ৰবিলাক আপুনি 1,800 তেনেকুৱা পৰা পাব মানে 1,800 1,800 এইবিলাকৰ কিবা ৱাৰেণ্টি গেৰেণ্টি আছে এইবিলাকৰো আপোনাৰ 6 মান্থৰ ৱাৰেণ্টি পাব হয় নেকি প্ৰব্লেমটো একো নহয় ন প্ৰব্লেম একো নাই এইবিলাক আপুনি ডাইৰেক্ট গোল্ড মানে ডাইৰেক্ট সোণৰ বুলি ভাবিব কিন্তু ডাইৰেক্ট সোণৰ বুলি ভাবিব এইবিলাক আপুনি যিমান ইউজ কৰিব চাইনটো বাঢ়িব মানে ইউজ কৰিলে চাইনটো বাঢ়িবহে মানে নকমে তো কবিতা বা কি ক'ব আপুনি এই মানে ভাল হয় আৰু যিসকলে মানে কিনিব বিচাৰিছে ইমিটেশ্যনত মানে একদম
গোল্ডৰ লিখিয়াই হয় একেবাৰে পাই যাব আৰু কম ৰেঞ্জত যিহেতু বাজেটটো কম একদম আৰু আপোনাৰ 6 মান্থৰ ৱাৰেণ্টি আছে ওকে এনে বাজেটটো কম বুলি ক'লে ধৰক এই দাম কিমান মান আহিব নহয় ইয়াৰ লগত টপটো আছে এইটো আপুনি 2000 পাব 2000 টকা তো এডালটো চেন হয় এডাল চেন হয় এডাল কিমান আহিব এডাল আপুনি 2200 তেনেকুৱা পাব 2200 মানে 2200 টকা আপুনি কক আপোনাৰ মুখে কক দেখিব একদম পুৰা সোণৰ নিচিনাই হয় খুব ধুনীয়া কিন্তু ইমিটেশন বুলি মানে নকলে গম নাপায় আৰু যে ওকে মানে আৰু যিটো ৰাফ ইউজ কৰিব পাৰিব নহয় একদম ৰাফ ইউজ কৰিব পাৰিব খুব ধুনীয়াকে আৰু যিমান পিন্ধিব সিমান মানে সাইনটো বাঢ়িব ফেড হৈ নাযায় কালাৰটো যেহেতু ৰত্নাঞ্জলিত আহিছোঁ আৰু ৰত্নাঞ্জলি বিখ্যাত হৈছে গোল্ডৰ কাৰণে আৰু ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে অলংকাৰ লৈ গৈছে বা কিনিবলৈ আপোনালোকে যদি ভাবি আছে তেতিয়াহ'লে আপোনালোকে ৰত্নাঞ্জলিৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰিব খুব ধুনীয়া ধুনীয়া নেকলেছ চেইন আঙুঠি ষ্টনবিলাক কিহৰ হয় এইটো আপোনাৰ এষ্ট্ৰলজিকেল পাৰপছৰ কাৰণে পিন্ধে আৰু আপোনাৰ সকলো ধৰণৰ ষ্টনে পাব আপোনাৰ ৰেড কৰিল আছে আপোনাৰ পাৰ্ল আছে টপাজ আছে হয় সকলো পাব আপোনাৰ আচ্ছা এই ষ্টনবিলাক যে পিন্ধে ধৰক মানুহে বহু ব্যক্তিয়ে ধৰক ষ্টন বিচাৰি থাকে তো কিছু প্ৰব্লেমৰ কাৰণে সেই প্ৰব্লেমবিলাকৰ ছল্ভ কৰিবৰ কাৰণে আপোনালোকে ষ্টন ৰাখিছে নেকি ষ্টন হয় এইটো আপোনাৰ সেইটো কাৰণে হয় আপোনাৰ এষ্ট্ৰলজিকেল পাৰপছৰ কাৰণে হয় আপোনাৰ হয় এইটো ষ্টন হয় এইটো আপোনাৰ টপাজ হয় আপোনাৰ ওকে আৰু সকলো ধৰণৰ ষ্টন পাব ষ্টনবিলাক এইবিলাক ষ্টনৰ দাম কিমান মান হ'ব এইটো আপোনাৰ চবৰে প্ৰাইচটো বেলেগ হয় এইটো আপোনাৰ 300 আপোনাৰ পাৰ কেৰেট আপোনাৰ আৰু 300 পাৰ কেৰেট ওকে আৰু ডিসকাউন্টও হৈ যাব ইয়াতে ডিসকাউন্ট হৈ যাব ন আৰু লাইট ওয়েট নেকলেছটো আছে তো হেভি কিমান টকাৰ লাগে আছে হেভি আপোনাৰ যিমান লাগে এতিয়া আপোনাৰ 80 গ্ৰামছৰো আছে 90 গ্ৰামছৰো আছে আৰু ইয়াতও হেভি লাগিলে আপুনি অৰ্ডাৰ দিব পাৰে ডিজাইনটো থাকিলে আপোনাৰ কম ৱেটৰটো আপোনাৰ অলপ বেছিকও বনাব পাৰি আপোনাৰ ওকে নিজৰ অৰ্ডাৰ মতে হৈ যাব মানে নিজৰ অৰ্ডাৰ মতে মানে কোনোবা কেটলগ চাই দিব পাৰে অৰ্ডাৰ দিব পাৰে ধৰক এটা বিয়া সেট আপোনালোকে ধৰক অৰ্ডাৰ ল'লে কেটলগ চাই তেওঁলোকে আপোনালোকক দিলে কিমান দিনৰ ভিতৰত ডেলিভাৰী দিয়ে আপোনালোকে আমাৰ মেক্সিমাম 15 ডেজত আপোনাৰ 15 দিনৰ ভিতৰত অল সেট দি দিব অল সেট ওকে এইটা লাইট ওয়েট নেকলেছ হয় আপোনাৰ লাইট ওয়েট সেট হয় আপোনাৰ এটো আপোনাৰ 3 গ্ৰামছৰ পৰা ষ্টাৰ্টিং আৰু গোটেইখিনি আপোনাৰ বিয়াৰ বস্তু ললে ধৰক আপোনাৰ 50000 ৰ পৰা লৈকে হৈ যাব আপোনাৰ এই সেটটো 60000 এনেকুৱা সেট যেটো লয় এনেকুৱা সেট হয় গোটেই সেটটো আৰু গোটেই সেটটো মানে কি এইটো আপোনাৰ কানফুলি থাকিব আপোনাৰ খাৰু থাকিব এটো আপুনি 50 আৰু এই নেকলেছডালৰ দাম কিমান হ'ব এইটো আপোনাৰ অলপ প্ৰাইস হ'ব এইটো আপোনাৰ 34000 হ'ব 34000 আৰু এডালৰ দাম এইটো অলপ বেছি হ'ব আপোনাৰ এইটো আপোনাৰ 70000 হ'ব 70 আৰু এইটো এফালেটো বাহি বাহি গৈ আছে আৰু আপোনাৰ যদি 3 গ্ৰামৰ লাগে এটা আপোনাৰ 3 গ্ৰামৰ আছে আপোনাৰ যেটো মই ক'লো আপোনাৰ 22000 ত পাব এইটো 22000 হয় 22000 এইটো ওকে এডালৰ দাম 22000 টকা ষ্টাৰ্টিং প্ৰাইসটো আমাৰ 22000 টকা ইয়াত লগত চেন থাকিব নহয় ইয়াৰ লগত আপোনাৰ কানফুলি থাকিব কানফুলিটো এক্সট্ৰা আহিব অকল নেকলেছটোৰ প্ৰাইস মই 22000 টকা ক'লো ইয়াৰ লগত আপোনাৰ কানফুলি থাকিব খাৰু থাকিব আৰু যদি আপুনি ৰিংও ল'ব বিচাৰে ৰিংও ল'ব পাৰি গোটেই সেটটো আপোনাৰ 50 to 60000 ৰ ভিতৰত হৈ যাব আৰু এনে এডালৰ দাম ৰবচোন মই এনে এডালৰ দাম কিমান এইটো আপোনাৰ 68000 মানে 68 অল যদি সেট ল'ব যদি যায় সেট ল'লে আপোনাৰ 90000 ত হৈ যাব গোটেই কমপ্লিট ওকে 90000 ন হয় আৰু এনে ধৰণৰ যদি বনাবও যদি বিচাৰে হয় বনাবও পাৰে এই ডিজাইনটোৱে বনালে ধৰক আপোনাৰ ধৰক এতিয়া আপোনালোকে এইটো ৰেডিমেড হয় ওকে ৰেডিমেড হয় আচ্ছা এতিয়া এই বনালে ইয়াতকে দাম বাঢ়িব নে কমিব না এইটো ওয়েট লৈ হ'ব এইটো আপোনাৰ 10 গ্ৰাম আছে এতিয়া আপোনাৰ ধৰক আপোনাৰ অলপ কমাই দিব লাগে ওয়েটটো এই ডিজাইনটো আপোনাৰ 8 গ্ৰামছও বনাব পাৰি হয় বা আপোনাৰ বঢ়াই দিব লাগে বঢ়াবও পাৰি কমাবও পাৰি এই ফুলটো হত সোণৰ নেকি পিওর গোল্ড হয় না হলমার্ক আছে আপনার এটু ক্রিস্টালের সেট বলি কয় কি সেট বলি কয় ক্রিস্টালের সেট ক্রিস্টাল ওকে এটো সেটৰ দাম কিমান আহিব আপোনাৰ এটু 18000 মানত পাই যাব 18000 এনে ধৰক গোল্ড ফুল কেটা আছে 1 2 3 4 5টা 5টা ফুলি হলমাৰ্কৰ হয় ন ভ্যারাইটিস কালার পাব আপোনাৰ রেড গ্রিন ব্লু এই গ্রিন আছে ব্লু আছে তাৰ পিছত এটো কি সেট বলি কয় পাৰ্লৰ ওকে আপোনাৰ 16-17,000 তে পাই যাব 15000 16000 পাই যাব বাপৰে বাপ সব নাই গোল্ড হয় 15-16,000 টকাত সেট ওকে আৰু এটো সেটৰ দাম কিমান এটো সেট আপোনাৰ পলা সেট বুলি কয় এটো আপোনাৰ 22,000-25,000 মান পাই যায় 22000 22000 এটো সেটৰ দাম কিমান হ'ব ব্ল্যাক টু ব্ল্যাক টু
তেনেকুৱা আহিব আপোনাৰ 22000 মানত আহি যাব 22000 ন সব কিমান মজা লাগিছে নিজৰ ডিজাইনৰ কালাৰ বিচাৰিলেও সেইটো ডিজাইন অৰ্ডাৰ কৰিলেও পাই যাব মানে এনেকুৱা ধৰক এনেকুৱা কোনোবা যদি ডিজাইনো যদি বিচাৰে নিজে বিচাৰিলে সেইটো ডিজাইনত আমি কিমান দিনৰ ভিতৰত দিয়ে 15 to 20 ডেজত পাই যাব আচ্ছা 15 দিনৰ ভিতৰত ন তো ঠিক আছে তো চাওক সোণ হয় কিন্তু আৰু এইফালে মণি আছে ইয়াতে ওকে 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 তো এইবিলাকতো ছিগিটো নাযায় ন এইটো ইমান পটকে নিছিঙে এইটো ক্ৰিষ্টেলৰ হয় ওকে 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 আপোনালোকৰ ইনফৰমেশ্যনটো দি দিলোঁ যদি আপোনালোকে এনেধৰণৰ যদি ল'ব বিচাৰে তো ল'ব পাৰিব আৰু যদি নেকলেছ যদি ল'ব বিচাৰে নেকলেছো ল'ব পাৰিব দেই একদম ভেৰাইটিজ নেকলেছ কোবালৈকে আছে যিখিনি নহওক তো বাইদেউ